আজিৰ এই ভিডিঅ'টোত 5 নম্বৰ ইউনিটৰ ভাৰতত সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন তাৰে সংৰচনাত্মক পৰিৱৰ্তনৰ প্ৰক্ৰিয়া হিচাপে উপনিৱেশিকতাবাদৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে। উপনিৱেশিকতাবাদ কি? উপনিৱেশিকতাবাদ হ'ল এখন দেশে আন এখন দেশৰ ওপৰত চলোৱা শাসন। উপনিৱেশিকতাবাদে ভাৰতীয় সমাজত কেনেদৰে পৰিৱৰ্তন আনিছিল? উপনিৱেশিকতাবাদ বিশেষকৈ ব্ৰিটিছ উপনিৱেশিকতাবাদে ভাৰতীয় সমাজ ব্যৱস্থাত সুদূৰ প্ৰসাৰী পৰিৱৰ্তন আনিছিল। 1599 খ্ৰীষ্টাব্দত গঠন হোৱা ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1600 খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ ৰাজকীয় অনুমতি লাভ কৰি ভাৰতৰ লগত পোনপটীয়া ব্যৱসায় কৰাৰ বাবে আহে। এই কোম্পানীয়ে 1613 খ্ৰীষ্টাব্দত প্ৰথম চুৰাটত বাণিজ্য কুঠি খুলিবলৈ মোগল সম্ৰাট জাহাংগীৰৰ অনুমতি লাভ কৰিছিল। ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আন ইউৰোপীয় জাতিবোৰক যেনে পৰ্তুগীজ, ওলন্দাজ, ফৰাচী আৰু ভাৰতীয় ৰাজ্যবোৰক চেৰ পেলাই ব্যৱসায়িক আৰু ৰাজনৈতিক উভয় ক্ষেত্ৰতেই আধিপত্য বিস্তাৰ কৰিছিল। অৱশেষত সামাজিক আৰু ৰাজনৈতিক আৰু প্ৰশাসনিক দিশৰ বিভিন্ন পৰিৱৰ্তন ঘটাই কোম্পানীয়ে ভাৰতত শাসন কৰিবলৈ লয়। উপনিৱেশিকতাবাদৰ জৰিয়তে ভাৰতৰ সমাজ ব্যৱস্থাত হোৱা পৰিৱৰ্তনসমূহৰ বিষয়ে চাওঁ। প্ৰথমতে প্ৰশাসনিক পৰিৱৰ্তন। ইংৰাজ শাসকসকলে ভাৰতৰ ৰাজনৈতিক ক্ষমতা হস্তগত কৰি এক নতুন প্ৰশাসনিক ব্যৱস্থা গঢ়ি তুলিছিল আৰু সেই প্ৰশাসনিক ব্যৱস্থাত ভাৰতীয় লোককো চৰকাৰী চাকৰিত নিয়োগ কৰি পদোন্নতিৰো ব্যৱস্থা কৰিছিল। সেইদৰে বিচাৰ ব্যৱস্থাতো পৰিৱৰ্তন অনা হৈছিল। পূৰ্বৱৰ্তী ভাৰতীয় সাম্ৰাজ্যবোৰৰ বিভিন্ন ঠাইত ভিন ভিন আইন কানুন চলিছিল। তাৰ পৰিৱৰ্তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰততেই এক ধৰণৰ আইন আদালত স্থাপন কৰিছিল। ৰাজহ ব্যৱস্থাত পৰিৱৰ্তন। কোম্পানী চৰকাৰৰ আগতে ভাৰতত ৰায়তৱাৰী ব্যৱস্থা প্ৰচলন আছিল। খেতিয়কে বা ৰায়তে ৰজাৰ ঘৰত নিজে খাজনা দিব পাৰিছিল। ইংৰাজসকলে শাসন কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ভাৰতত ৰাজহ ব্যৱস্থাৰ সংস্কাৰ সাধন কৰি যথেষ্ট পৰিৱৰ্তন আনিছিল। চিৰস্থায়ী ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল আৰু মাটিৰ পট্টা দিয়াৰ নিয়ম কৰিছিল। তাৰপিছত শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন। পূৰ্বতে ভাৰতীয় শিক্ষা আছিল মূলতঃ ধৰ্মমূলক। সংস্কৃত, পাৰ্চী আৰু আৰবী ভাষাৰ কিছু জ্ঞান দিয়াটোৱেই আছিল সেই কালৰ শিক্ষা প্ৰণালীৰ বৈশিষ্ট্য। শিক্ষাৰ্থীসকলে হিন্দু হলে টোল বা গুৰুকুলত আৰু মুছলমান হলে মাদ্ৰাছা আৰু মুক্তাবত শিক্ষা গ্ৰহণ কৰিছিল। ইংৰাজসকলে ভাৰতীয় শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন আনিছিল। শিক্ষাৰ মাধ্যম ইংৰাজী কৰি পাশ্চাত্য শিক্ষাৰ প্ৰতি মানুহৰ ধাউতি বঢ়াইছিল। তাৰপিছতে পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰৱৰ্তন। ইংৰাজসকলে ভাৰতত পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে। পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থাৰ জৰিয়তে ব্যক্তিগত খণ্ডক অধিক উদগনি দি বজাৰ ব্যৱস্থাৰ জৰিয়তে অধিক লাভালাভৰ সুবিধা প্ৰদান কৰে। ব্ৰিটিছ আমোলতেই গঢ় লৈ উঠা উদ্যোগীকৰণ আৰু নগৰীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে ভাৰতীয় সমাজত সুদূৰ প্ৰসাৰী পৰিৱৰ্তন সাধন হয়। এই উদ্যোগীকৰণ আৰু নগৰীকৰণ প্ৰক্ৰিয়াৰ সম্পৰ্কত আমি পিছত আৰু বিস্তৃতভাৱে আলোচনা কৰিম। ইহঁত দুটাৰ বিষয়ে আমাক পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিবলৈ আমাৰ সূচীপত্ৰত দিয়া হৈছে।